Hello guys, welcome back to my YouTube channel Priya's World. আজি পুনৰ অন্য এটি ভিডিও লৈ আহিছো। আজি নহৰুৰ বাকলি কি ধৰণেৰে সহজ পদ্ধতিৰে গুচাব পাৰি তাৰ এটা ভিডিও লৈ আহিছো। আশা কৰো ভিডিওটো ভাল পাব। তেনেহলে বলকচোন ভিডিওটো আমি আৰম্ভ কৰো। প্ৰথমতে আপোনালোকে এনে ধৰণে এটা গোটা নহৰু লব। গোটা নহৰুটোৰ আগডখৰ আৰু পিছডখৰ ভালদৰে ভিডিওটো দেখুৱা ধৰণেৰে এনেকৈ গুচাই লব। দেখিছে নহয় কেনে ধৰণে মই গুচাই লৈছো। এয়া এনেৰে আগটো আৰু পিছটো গুচাই লব। তাৰ পিছত নহৰুটো এফুটা এফুটাকৈ ফুটিয়াই লব। এয়া দেখিছে নহয় এনে ধৰণে এফুটা এফুটাকৈ ফুটিয়াই লব। তাৰ পিছত এটা খালি বাচন লব। সেই বাচনটো নহৰুখিনি ফুটিয়াই ফুটিয়াই থৈ যাব। মই এটা নহৰুহে আপোনালোকক কৰি দেখাইছো। আপোনালোকে যিমান নহৰু গুচাই থওঁ বুলি ভাবে তেনেকে আগটো আৰু পিছটো কাটি এনেকে ফুটিয়াই থৈ লব। এয়া এনে ধৰণে ফুটিয়াই লোৱাৰ পিছত নহৰু গিফুটা ভালদৰে হাতেৰে এনে দৰে মুহাৰি দিব। এই দেখিছে ন কেনেকৈ মুহাৰি দিছো। ঠিক এনে দৰে হাতেৰে ভালদৰে মুহাৰি দিব যাতে তাত যিখিনি বাকলি লাগি আছে সেই এক্সট্ৰা বাকলিখিনি গুচি যায়। আৰু সেই বাকলিখিনি বাচনটোৰ পৰা আঁতৰি যাব কাৰণে এনেকৈ অলপ বাচনটো জুকাই দিব যাতে বাকলিখিনি তলত পৰি যায়। মোৰ আৰু বাকলি লাগি থাকিলে সেইটো কাৰণে মই অলপ মুহাৰি দিছো। আপোনালোকে এনে ধৰণে মুহাৰি বাকলিটো জুৱাই তাৰ পিছত বাচনটো অলপ জুকাই দিব যাতে বাকলিখিনি তলত পৰি যায়। এনে ধৰণেৰে মুহাৰি হোৱাৰ পিছত তাৰ পিছত আপোনালোকে এটা খালি এনেকুৱা বাতি ল'ব বা বাচন ল'ব যিয়ে নলক লাগিলে। তাত অলপ পানী দি পেলাই সেই নহৰু গিফুটা সেই পানীখিনিত দি দিব। দেখিছেনে মই কেনেদৰে কৰিছো। ঠিক তেনেদৰে নহৰু গিফুটা পানী তেনেকৈ দি দিব। এনে ধৰণে নহৰুখিনি পানীত তিয়াই দিয়াৰ পিছত সেই নহৰু গিফুটা ভালদৰে খচি দিব এনে ধৰণেৰে। এই দেখিছে নহয় কেনেদৰে মই খচি দিছো। ঠিক এনেদৰে ভালদৰে খচি দিব। 5-10 মিনিট সময় এনে ধৰণেৰে নহৰু কেইফুটা হাতেৰে এনেকৈ খচি দিয়াৰ পিছত এখন বেয়া কাপোৰ ল'ব। মোৰ কাপোৰখন পিছে ইগনোৰ কৰিব দেই। এনে ধৰণে এখন বেয়া কাপোৰ ল'ব আৰু কাপোৰখনত নহৰু কেইফুটা ভাল এনেকৈ টুকি পানী পা টুকি টুকি থৈ যাব। এনে ধৰণে টুকি থৈ যাব। এনেদৰে নহৰু কেইফুটা কাপোৰখনত লোৱাৰ পিছত নহৰু কেইফুটা ভালদৰে কাপোৰখনত বান্ধি ল'ব। মই অৱশ্যে বান্ধি লোৱা নাই। বান্ধি ল'লে বেছি ভাল হয় কৰিবৰ কাৰণে। তাৰ পিছত কাপোৰ যেনেদৰে খচে ঠিক তেনেদৰে ভিডিওটো দেখুৱাৰ দৰে খচি দিব এনেকৈ। দেখিছে নহয় অলপ সময় এনেকৈ খচাৰ পিছত দেখিব নহৰুটোৰ পৰা বাকলিখিনি এৰ খাই গৈছে। এয়া চাওক ইমান ধুনীয়াকৈ বাকলিখিনি আঁতৰি গৈছে। মই অৱশ্যে ভালকৈ বাকলিখিনি আঁতৰাই ল'লোঁ, এক্সট্ৰা কৰি ল'লোঁ। দেখিছে নহয় ইমান ধুনীয়াকৈ বাকলিখিনি আঁতৰি গৈছে। এতিয়া মই নহৰুখিনি এটা চফা পাত্ৰত তুলি ল'ম। এয়া দেখিছে নহয় অৱশ্যে এফুটা দুফুটা নহৰুত বাকলি লাগি থাকিব পাৰে। সেইটো আপোনালোকে ইজিলি এৰুৱাই ল'ব পাৰিব। কাৰণ যিহেতু বাকলিটো কোমল হৈ থাকে সেইটো কাৰণে এৰুৱাবলৈ আপোনালোকৰ সুবিধা হ'ব। এতিয়া মই বাতিটোত তুলি ল'ম নহৰুখিনি। এনেদৰে চফা পাত্ৰটোত নহৰুখিনি তুলি লোৱাৰ পিছত তাত অলপ মই পানী দিম। এয়া দেখিছে ন কিমান ধুনীয়াকৈ নহৰুখিনি বাকলি খাই গৈছে। এতিয়া মই নহৰুখিনিত পানী দি দিম। এয়া পানী দিয়াৰ পিছত ভালদৰে খচি মই এটা চাফা বটলত ভৰাই ফ্ৰিজত থৈ দিম। এইটো পদ্ধতিত যদি নহৰু সৰহকৈ গুচাই এটা চাফা বটলত ভৰাই ফ্ৰিজত থৈ দিয়া হয় তেতিয়া নহৰুখিনি কেইবাদিনলৈকে ভাল হৈ থাকে আৰু গোন্ধটো তাৰ শেষ হৈ নাযায়। কেতিয়াবা যিহেতু আমাৰ সময়ৰ অভাৱৰ কাৰণে নহৰু গুচাই থাকিবলৈ টাইম নহয়। যিকোনো আঞ্জা বনোৱাৰ সময়ত যদি নহৰু গুচাই থকা হয় সময়টো বহুত লোকচান হয়।
গতিকে যদি এনেদৰে সৰহকৈ নহৰু এইটো পদ্ধতিত গুচাই ফ্ৰিজত বটলত ভৰাই ফ্ৰিজত থৈ দিয়া হয় তেতিয়া পটককৈ ফ্ৰিজৰ পৰা বটলটো উলিয়াই নহৰুখিনি পিচি লৈ আঞ্জাকণ বনাবলৈ সুবিধা হয় এতিয়া মই নহৰুখিনি বটলত ভৰাই ফ্ৰিজত থৈ দিম আপোনালোকেও মই দেখুওৱা ধৰণে এইটো পদ্ধতিতে সৰহকৈ নহৰু গুচাই বটল চাফা বটলত ভৰাই ফ্ৰিজত থৈ দিব তেতিয়া আপোনালোকৰ সময়টো লোকচান নহয় আৰু সময়ৰ অভাৱো নহয় গতিকে আজি ভিডিঅ'টো ইমানেই আছিল আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভাল পায় তেতিয়া লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব বাই বাই